আছো এবাগে এইফালে তই এফালে ঐ মদাই এবাগে এটা বচোন ব এটা ব কি করলি সাইকেল খান ব এতে ব ক'ত এতে ব ও এতে নহয় এতে ব এতে পয়সা সাংগ্র ইয়ার উঠাই উঠ পুড়িয়ে থাকক সাইকেল পয়সা লবা লাগবে র পয়সা আছে নাকি দি পয়সা আছে নাই পয়সা নাই মরতে পারাই তোক মই ঘৰত থৈ আহিম তো নাই মই নিজে যাব পাৰিম নিজে তই বাগৰি আছে দেখছ না নিজে যাব পাৰিম মই পঢ়বে বাৰু নিজৰ দমত পঢ়ছো মই কাৰো বেলেগৰ ওপৰত পঢ়া নাই নিজৰ দমত পঢ়ছা নিজৰ মাটিত পঢ়ছো নিজৰ মাটিত মাজৰ ভাল লাগছি তোৰ পাৱাৰি নেকি পাৱাৰি মোৰ মোৰ পাৱাৰি লাগছি কিন্তু দেই পঢ়ছা তই উঠে দিয়ে মই উঠে দি উঠাই উঠ এবাগে এলা কি কৰছাই তই কি এগলা কাপোৰ চাপোৰ নাই কাপোৰ বেয়া হৈছে মোৰ নাই ও তো মোবাইল আছে দেখুন ইয়াৰ পকেটত ও নাই মোৰ তাত ও এটা তো মোবাইল আছে দেখুন নাই হেতু লৈ লং ৰ এই তোর তো মোবাইল সবাই নাই চাও এটা বস্তু এটো কি হলে আছে এই অভদ্র ফ্যামিলি জাত চলির মদাই হব পারে মাকসান কিন্তু এৰি দে না কোভিড চাইরে বলে কোভিড ঘুরি আছে যতে লাগে দিব পারে আৰু কিবা আছে না নাই আর আকো নাই ঘুমাল ফ্যান মুছাকাই দিছি কোনে দিছি এখন ফ্যান মুছাকাই দিছি আন মোক পরিবার তোর পরিবার আছে লাজ লাগে এলা নদী মোক আমার নাই মানে আচ্ছা তোর পরিবার মানে হেতু নাকি নাকে দিছি বেলুনলে থাকে মই গম পাইছি তোর পরিবার সেইটোৱে হ'ব যিটো নাকে দি বেলুনলে থাকে খালি নাকে দি বেলুনল পারে মস্ত রোগা খালি নাকে দি বেলুনল পারে মস্ত রোগা নাই মই বিয়ে পাতা নাই মোৰ কি পাতা হব বিয়ে পাতা নাই দে আমি ঠিকই আছে খেলা বাদ দি তই এতিয়া তইটোৱে নাও এইবিধ বস্তু বুজিতো পাইছে বুজি পাইছো তই বুজি পা ভাল লাগে চাবি এইবিধ বস্তুটো টেনচন নহকে নাখা এতিয়া কচোন তোৰ এটা সুন্দৰ পত্নী আছে নাকে দি বেলুন ওলা আৰু ইমান বঢ়িয়াকে তই চলি আছা পিছে তোৰ বৰ্তমান সময়ত কিহত টেনচন হ'ল দেচোন কো এটা মাষ্টাৰ নহ'লে তোক কিন্তু এযোৰ পিন্ধিলে কিন্তু মাষ্টাৰ আনে পাই বহুত এযোৰ মোৰ কিন্তু যা দিনি এতিয়া কচোন তই কি টেনচনত খালি শুনবি তই কচ নুশুনাকেতো সুধছো নেকি মানে তোৰ মুখখন গঞ্চি ভালকে কওঁ আৰু কাণৰ কাষত এনেকে কৈ আছা এফালে বন না তো বলি মই দূৰৰ পাই দেখি আছো দে কো তাৰ পাই কওঁ এফালে তো দূৰৰ পাই কওঁ দূৰৰ পাই কওঁ মারা গিয়া ঘন্টা কবা নিয়ে তই দেখো এফালে তই দূৰৰ পাই কওঁ তই কাণত কম বেলেগে শুনবা পারে তোক বেলেগৰ এটা মানুহ নাই এগুলা মানুহ নাই এগুলা এটা মদ খাই আছে তাতে বেলেগ আৰু মদ নাই তোৰে লগ সেইটো মদাই মোৰে এইবিলাক মোৰে লগ মদ খাই আছে বাকী ইয়াতে একো নাই দেখো এতিয়া কচোন তই কিহত টেনচনত খালি মই যে জিৰি থৈছিল নাকেদি বেলুন আৰু
হলেও তোৰ এটা বিজনেছ চলি আছিল দে নাকেদি বেলুনলৈ যায় বেলুন মেখা বেচা তই দে তামচা নকৰো দে লহাটিং বেপাৰীয়া তলত পলে গৈছে কি কয় তই পলে গৈছে খেলা বাদ দি এতিয়া খেলা বাদ দি তই কিবা খাবি নেকি তোকো খাব পাৰি এটা খোৱাবি তই উঠাই পাৰা নাই দেখোন যদি খাম মই খুৱামেই তই খাবা নোৱাৰা কিন্তু হ'ব ইয়াৰ মই একলাই খাম তোক নেদাং দিম দিম পইচা দেখোন তোৰ তোৰ পকেটত পইচা নাই দেখোন পইচা হ'বতো বাকী তোক চিন পাই মোক সদায় আনো না তোৰ চশমা ক'ত বোধয় চশমাটো তই মদ এই লগটো লৈ গৈছি কোনে চুৰি কৰে মোৰ মদ আহি তুলিছি বা ভদ্ৰ মানুহ কালি সি মাল খাই তাতে পৰি আছে আজি বা ভদ্ৰ হৈছিয়ে তাক মাতোৱে ৰচোন ঐ এইফালে আছোন এইফালে এইফালে আছোন এইফালে দে বচোন দে বহিম নাই নাই হেৰি তোৰ কাৰণে মই হেৰি অৰ্ডাৰ দিছো চফা এখন অৰ্ডাৰ দিছো বাকি ঠাণ্ডা কে নাই আমি হট মানুহ ঠাণ্ডা নালাগে পিছে আজি খনাই সদায় এটা বস্তু কিমান ভাবি বেলেগ বেলেগ চেঞ্জ হৈ থাকিব লাগে মানুহৰ লাইফটো চেঞ্জ হ'ব লাগে মানুহৰ মুখখন চেঞ্জ হ'ব লাগে তো সেই কলা মুখখান সেই সৰুৰ পৰা সেইখান চেঞ্জ কৰবা লাগে অফক'ৰ্ছ মানুহৰ জীৱনটো চেঞ্জ হ'ব লাগে এতিয়া মই কালি মদটো খাইছিলোঁ কিবা এটা টেনশ্যনত আজি ঠাণ্ডা পৰছি আজি ভালকৈ আছোঁ তিৰিটো আহিল নে নাই যোৱা তিৰি গেছি বাছ আহিব যাব এটা তিৰি গেলা কি হ'ল আৰু এটা তিৰি আহিব ন বাছ আহিব যাব বা সেই বুলি তই সেই বেপাৰটো কৰিব নোৱাৰিবি বেলুনৰ বেপাৰ বাদ দে মই এবাৰ বহুত ডাঙৰ বিজনেছৰ কথা ভাবিছোঁ এনেও মোৰ হাতত বেলেগ কাম চাম নাই একো তাকে ভাবিছোঁ কি কৰোঁ কাম নাই কালি মোৰ যেতিয়া মই নিচা হৰিছিলোঁ মোৰ চশমা একযোৰ হৰিছিল আৰু মোবাইল এটা হৰিছিল আৰু মই ভাবিছোঁ এইযোৰ চশমাই মোৰ এইযোৰ চশমা মোৰ এইযোৰ মানে মই কিনবা মোক তাৰমানে এইযোৰ চেম কৈছোঁ না একদম চেম চশমা আছিল নহয় এইযোৰ চশমা মানে মই কিনিছিলোঁ তোমাৰ আপুনি মিছা কথা নকয় এইযোৰ মোৰ আছিল আপুনি মোক নিচাত পাই এইযোৰ নিছিল আপুনি ভুল বুজিছে মই মানুহক কেতিয়াও নঠগাওঁ মেইন কথা এইযোৰ চশমা মোৰ মই কিনছো হ'ব মই শুনছোঁ আপুনি কিনছি হ'ব কিন্তু একযোৰ চশমা নি মানুহটো চলিব নোৱাৰে আৰু মদত নিচি ভালত কিবা নিদেখা বকচোন খেলা বাদ দিয়ক আপুনি ক'লে আপোনাৰ তাত কাম নাই মই ভাবছোঁ এটা কথা আপোনাক মই এটা কাম দিম বুলি ভাবছোঁ কৰিব নেকি কেনেহেন কাম বাৰু মানে মই জানে মইতো গ্ৰেজুৱেট হয় মানে কামটো ভালকে ভাল পালে ভাল হয় হাই লাগছে আপুনি মেট্ৰিক দিছিল কেইবাৰ 9 বাৰত কেইবাৰ পাছ কৰিছি 9 বাৰততো মই একবাৰে নকৰিলোঁ বা 10 বাৰত মই পাছ কৰিলোঁ কিবা বা আমি আৰু কেইবাৰ দিছিলোঁ জানে না নকওঁ নেকি কওকচোন শুনি ভাল লাগব আপোনাৰ আপুনি মোৰ কাহিনী শুনিলে আপোনাৰ কাহিনীটো মোক কওক মই মানে দিছিলোঁ একবাৰে
আৰু সেইবাৰতে পাছ কৰিছোঁ। একবাৰ দি কাম নাই, যোনে একবাৰ দি একবাৰতে পাছ কৰে সোনকালে মানুহ হৈ নাখে, সোনকালে মানুহেই নহয়। যোনে 9 বাৰ দি পেলাই অভিজ্ঞতা পায় 10 বাৰত পাছ কৰে সোনবিলাকে মানুহ আচলতে। খেলা বাদ দিয়ক, আপোনাক মই এটা কাম দিম, কৰিব না নকৰে কওক? কামটোতো কওক। মই এটা কাম দিওঁ, আমাৰ বাৰীৰ পিছভাগে যিটো পায়খানাৰ গাঁত আছে ভৰ্তি হৈছি, চাফা কৰা মানুহ এটা লাগছিল। তাতে যে হাগবা লাগব নেকি? মই চাফা কৰিব লাগিব ঝাৰু দি। শুনক, হ'ব বাৰু মদাই মানুহ, কিন্তু ইমান তলক গিলে আমি নাযাওঁ। আপুনি বোলে কওক বোলে তাতে যে হাগক, তেতিয়াহ'লে বেলেগ কথা, কিন্তু লেট্ৰিন চাফা কৰাটো, গু চাফা কৰাটো মই নৰিম দিয়ক। আজিকালিৰ মানুহ এই আপুনি তিৰিটো দেখিছি না? সুধি লওক। তিৰি নকৰে দিয়ক, আপুনি কৰে যদি কওক। ঠিক আছে, আৰু এটা কাম আছে। কি বাৰু কওকচোন? সেই কামটো হৈছে মানে মোৰ খুৰাৰ ল'ৰাজনৰ পুতাকটোৰ। আপোনাৰ খুৰাৰ ল'ৰাজনৰ পুতাকটোৰ? পুতাকটোৰ মানে কবি থৈছি, তাৰ শুশ্ৰূষা কৰিব লাগিব। মই দৰমহা পাতি খাই লৈ দিনে 20 টকা। খাই লৈ দিনে 20 টকা? খুব বেছি 30 টকা। হ'ব, গেলাৰ পইচা তলব। কি মাহৰ কাৰণে? যে মাহক লৈ বেমাৰটো থাকে, কিন্তু চব কাম কৰিব লাগিব। চব মানে? ধোৱা পখলা গোটাই। খুৱাই দিয়েতো নৰো দিয়ক মই। ল'ৰাটো বেছি বয়স নাই, ল'ৰাটো সৰু চলি। সৰু চলি হ'লেও মই এলা কাম কৰিব নৰো দিয়ক। মানে নৰে আপুনি? নৰো মই। আৰু আপুনি মোক এলাখান আইডিয়া দিব নাহিব, মই আপোনাৰ কাম নকৰোঁ। মোৰ বহুত ডাঙৰ ডাঙৰ কাম আছে, গম পায়? কি কাম আছে কওকচোন? আছে, মই এলা আপোনাৰ আগত ক'ব নাযাওঁ এতিয়া। বহুত ডাঙৰ ডাঙৰ কাম আছে। উঠকচোন। ফাল্টু কথা কৈ নাখিব। এইটো খালটো দেখছি না? আপুনি মোৰ কালি নিশাত চশমা চুৰ কৰিছে, মোবাইলটো নিছি। আপোনাকো মই চাই ল'ম একদিন, বুজি পাইছি? এতিয়া মই আহোঁ। বেয়াই পেলাক নেকি? পিছে চশমাযোৰ আনাটো হয়, ভাল লাগছি চশমাযোৰ, লৈ আহিছোঁ, কি আছে। আৰু মোবাইলটো আনিছোঁ, মোবাইলটোত লাগব, কামত আহিব। তো হেল্ল' গাইজ, তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, সকলোবিলাক কৰিব। আৰু গাইজ, এইটো চলিৰ ক'ভিড হৈছিল, ভাল পাইছি বোলে এতিয়া। গাইজ মোৰ নমলি দিয়ক বাই গাইজ, ভিডিঅ'টো চাব।